नलबारि जिल्लानि बरजाराव दुखुनांथाव जाथाय सोमजिदों। मोब्लिबनि थाराव नांथाबनानै बादामालिनि जिउ रैखा खालामनो थांनानै गिबि आसाम जर'खा थिजानाय हानजानि सासे सान्थ्रिया गावनि जिउखौ खोमाना लानाङो। दिनै फुंनि समाव बे दुखुनांथाव जाथाया सोमजियो। जिउ गोमानाय जवाननि मुङा जयदेब। बरजाराव थानाय गिबि आसाम जर'खा थिजानाय हानजानि सान्थ्रिमोन जयदेब राभाया। मिथिनो मोननाय बादिब्ला दिनै फुंनि 7 रिंगासो समाव गिबि आसाम जर'खा थिजानाय हानजानि केम्पनि सिङाव थानाय 11,000 भल्टनि मोब्लिब रानसारग्रा थाराव दिन्दांनानै थानाय मासे बादामालिखौ लहानि पाइपजों बोख्लायनो नाजानायाव मोब्लिबजों बोजानानै दुखुनांथावै जिउ खोमानाङो जयदेब राभा मुंनि सासे गिबि आसाम जर'खा थिजानाय हानजानि सान्थ्रिया। मख'नो गोनांदि बर्मानि खालझारनि थागिबि जयदेब राभाया सासे मुंदांखा फुटबल गेलेगिरिमोन। राभानि जिउ गोमानायाव ओनसोलनाङैनो दुखुनि सायखं साग्लोबो। जिउ गोमानाय 42 बोसोर बैसोनि सान्थ्रिनि गोथै सह'खौ नलबारियाव थानाय मुंख्लं मुकुन्द खाक्ति देहा फाहामसालियाव आनजाद खालामनो थाखाय दैथायहरनाय जादों। आनजाद खालामनायनि उनाव बरजारनि गिबि आसाम जर'खा थिजानाय हानजानि मावख'आव आराम्स लग दिन्थिफुंनानै जर'खा मान होनाय जागोन होननानै ASRF सुबेदार हासिन चन्द्र राभाया मिथिहोदों। আজি আমাৰ প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ এজন চিপাহী অৰ্থাৎ কনিষ্টেবল এজনে ইলেক্ট্ৰিক তাৰত লাগি থকা বাদুলিক তাক মোকলাব গৈ পেলাই নিজে প্ৰাণ আহুতি দিব লগা হৈ গৈছে। মানে তেওঁ প্ৰকৃততে বাদুলিক বচাবৰ কাৰণেহে তেখেত মানে হেৰি কৰিব বিচাৰিছিল, তাক আঁতৰাব বিচাৰিছিল। কিন্তু তেওঁ এইখিনিতে নাজানিল, তেওঁ ভুল কৰিলে যে লোহাৰ পাইপেৰে তেওঁ মানে হেৰি কৰিব নালাগিছিল। তেওঁ লোহাৰ পাইপ দি আঁতৰাব খোজোঁতে তেওঁক মানে টানি ল'লে কাৰেণ্টে ল'লে। তেওঁৰ নাম হ'ল জয়দেব ৰাভা। তেওঁ আমাৰ এই বাহিনীটোৰ হেডকোৱাৰ্টাৰতে তেখেতৰ ডিউটি। কিন্তু বেয়া দিন নেকি তেখেতৰ মৃত্যু হ'ল। আজি তেখেতৰ চাকৰি বৰ্তমানলৈকে 20-22 বছৰমান হ'ল মানে এই বাহিনীতে। তেখেতৰ ঘৰ বৰ্মা নেয়াৰেষ্ট থানাৰ কাষতে তেখেতৰ ঘৰ। এই কি বুলি কয়, মেকুৰী চক বুলি কয়, সেইখিনিতে তেখেতৰ ঘৰ। তাৰমানে আমাৰ বাহিনীৰ তৰফৰ পৰা তেওঁক আমি সন্মান জনাব বিচাৰিছোঁ। চক শাস্ত্ৰৰ চালামী বুলি কয়। তেওঁক মৃত্যু হোৱাৰ আমাৰ এটা হেৰি বাহিনীৰ নিয়ম আছে। মৃত্যু ব্যক্তিক আমি তেখেতক মানে সন্মান জনোৱাৰ কাৰণে আমি আৰ্মছ লগত তেওঁক সন্মান দিওঁ আৰু তেখেতক মাল্যাৰ্পণ কৰিব বাহিনীৰ তৰফৰ পৰা। আৰু এই কামৰ কাৰণে আমি এতিয়া বৰ্তমান মানে প্ৰস্তুতি চলাই আছোঁ। ফুটবল প্লেয়াৰ আছে তেখেতে আচলতে ফুটবলত ভাল প্লেয়াৰ বাবে তেখেতক মানে আমাৰ বাহিনীত তেওঁক মানে হেৰি কৰিছিল, নিযুক্ত দিছিলে মানুহজন।